পৰা ওলাই পিনি আমি আইচক্ৰীম খাম এতিয়া। আইচক্ৰীম খাওঁ চাওক দেখাবলৈ নহ'লে এইকেইটাই এইখিনি মাংস একদম পুৰা গাহৰি ধুনীয়াকৈ সজাই আছে ন, একদম চালিয়া লাগিছে। নমস্কাৰ বন্ধু-বান্ধৱীসকল, মই নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বহুত দিনৰ পিছত ভিডিঅ' দিবলৈ লৈছোঁ। আজি মানে বিহু বজাৰ, ৰঙালী বিহু বজাৰ কৰিবলৈ যাওঁ আৰু বিহু বজাৰ কৰিবলৈ চাই থাকক, আপোনালোকক দেখাওঁ। বহুত দিনৰ পিছত ভিডিঅ' দিছোঁতো, একদম কি ক'ম কি নক'ম লাগিছে। কিবা যদি ভুল হয় ক্ষমা কৰি দিব। একদম চাই থাকক। এতিয়া যাওঁ বজাৰলৈ, চাই থাকক। ওলাই আহি গ'লোঁ, বতৰো আজি ডাৱৰীয়া। এতিয়া গৈ আছোঁ আৰু চাই থাকক। ভাৰ্গৱক লৈ ল'বগৈ লাগিব, সেইডোখৰত চাই থাকক। ফোন কৰি আছে সেইটো এনেই সোনকালে মাতি দিলে মোক। এতিয়া আমি যাওঁ আৰু বজাৰলৈ নে কি? বহুত ডোখৰ দেখাই দিলোঁ ডাইৰেক্ট, তেতিয়াহ'লে বজাৰতে লগ পাম। বজাৰত কি কি ওলাইছে হয়নে, চাই থাকক। কি হ'ল ন হৈ আছে। এতিয়া আমি বজাৰলৈ গৈ আছোঁ। এইফালে দেখিছা এয়া আমাৰ ভেন্দিও মালিক। এইখিনিয়ে বজাৰ কৰিলোঁগৈ আৰু মানে বজাৰত দেখাবলৈ নহ'লে এইকেইটাই এইখিনি মাংস একদম পুৰা গাহৰি গাহৰি বিহুটো একদম কিবা কিবি আনিছোঁ আৰু আমি এতিয়া শিৱসাগৰলৈ আহি আছোঁ আৰু আমি ভাৰ্গৱ মই আছোঁ বেহেম্বু, আমি গোটেই চাৰিটা এতিয়া বিহু বজাৰ কৰিবলৈ আহিছোঁ। এইফালে সোমাই দিব লাগিব, চাই থাকক। এইফালে যোৰহাট যাব পাৰি, এইফালে আমাৰ শিৱসাগৰ আৰু এইফালে নাজিৰা নে কি? গৈ থাকক, চাই থাকক একদম কি কিনো। এতিয়া ৰংঘৰ বাকৰিত যিহেতু প্ৰগ্ৰেম পাতিব 14 তাৰিখে, মানে আহিব লাগিব আমি। সেইফালে ৰঙালী বিহু উদযাপন লিখা আছে, এনেকৈ আহিম আৰু সেইদিনাখনিকে চাই থাকিব। সেইদিনাখনি ধামাকা ব্লগ এটা পাব। একদম পূৰা সাজু হৈছে আৰু এতিয়া গৈ আছোঁ আমি। দোকান বাগান এখন ট্ৰেঞ্জত সোমাইছোঁ। ভাৰ্গৱে হেনো ট্ৰেঞ্জতহে বস্তুকেইটা, বেলেগত পচন্দে নহয় হেনো তাৰ। এতিয়া সি কিবা কিবি লৈছে। চাল পাই গ'লো, সেই গাড়ী পাৰ্কিং কৰি লৈছোঁ আমি। এতিয়া যাওঁ, দুটামান বস্তু লৈও এৰি থৈ আহিবলগীয়া আছে। কাউণ্টাৰত ইমানেই লাইন আছিলে, পূৰা খাই শেষ কৰি দিলোঁ। মানে খোৱা আগ্ৰহ ভিডিঅ' কৰিবলৈ নহ'লে, সিহঁতিকেইটা খাই আছে, মোক দি দিলোঁ। ভাৰ্গৱ খাই আছে, মই এইফালে চুপ খাই আছোঁ, ম'ম' চুপ। এতিয়া খাই পিনি ৰংঘৰৰ ওচৰত আকৌ ফুচকা খাম, তাৰপিছত ঘৰলৈ যাম নে কি গেছ? অঁ, সেইফালে চব নামত সোমাব। এতিয়া ৰংঘৰ বাকৰিত আমি ফটোশ্বুট কৰি আছোঁ চব। এইফালে ৰংঘৰ, এইফালে ফটোশ্বুট। এতিয়া যাওঁ আৰু ঘৰলৈ যাওঁগৈ নে কি? ফটোশ্বুট কৰি হৈ গ'ল নহয়, আকৌ আহিবই লাগিব এতিয়া কাইলৈ পৰহিলৈ। কাইলৈ পৰাতো বিহু বজাৰ, মানে কি আৰু দেখাবলৈ নহ'লে ভালকৈ, সেইকাৰণে এতিয়া ঘৰলৈ যাওঁগৈ আৰু ফটোশ্বুট কৰি। পৰা ওলাই পিনি আমি আইচক্ৰীম খাম এতিয়া। আইচক্ৰীম খাওঁ চাওক। দাই ক'পা ঘৰ ক'ত? হা, ৰাজস্থানৰ পৰা আহিছে দাই আইচক্ৰীম বিকিবলৈ। বিহু বুলি কি আমাৰ অকণমান বেছিকৈ দিয়ক ক। এইফালে ৰংঘৰতে ৰাজস্থানৰ আমি আইচক্ৰীম খাম এতিয়া। এইফালে আৰু কিবা কিবি পায়, খাই লওঁ নে কি গাইছ? ৰংঘৰৰ বাকৰিত আইচক্ৰীম আমি সেই খাই আছোঁ, সেইকেইটাও খাই আছে। খাব নি? ৰাজস্থানৰ আইচক্ৰীম খাই আছোঁ। দাই ঘৰ মানে ৰাজস্থানত। খাই দি দিয়ক ক। অঁ, ৰংঘৰ বাকৰিলৈ আহিলে খাব। এই ওচৰত থাকিব নাই বিহুত? অঁ, বিহুত থাকিব হেনো, খাবহি 20 টকা আইচক্ৰীম। আমাক ফ্ৰীতে দিব লাগিব আকৌ, আহিব 50। ৰংঘৰ একদম ফ্ৰণ্টে। শিৱসাগৰতে আহোঁতে অকণমান সন্ধিয়াই হ'ল। এতিয়া ঘৰৰ পৰা ফোন কৰিলে যে মাছ লৈ আহ। এতিয়া নামটি চাৰিআলিত মাছ লৈ লৈছোঁ আৰু ডাইৰেক্ট ঘৰলৈ যাম আৰু এতিয়া চাই থাকক ভিডিঅ'টো একদম শেষলৈকে। ঈদৰ বস্তু এটা দেখাম নামটি চাৰিআলিত, চাওকচোন কেনেকুৱা ধুনীয়াকৈ সজাইছে চাওক। ঈদৰ বাবে একদম বিৰাট ধুনীয়াকৈ সজাইছে চাওকচোন, ইমান ধুনীয়া লাগিছে নামটি চাৰিআলিখন।
ইমান ধুনীয়াকৈ সজাইছে, লাইটিং মানে একদম চালিয়া। আৰু বিহুৰ ভিডিঅ' আহিব ইয়াৰ পিছতো একদম ধামাকা হ'ব ৰংঘৰত, চাই থাকিব। বাই বাই।